Hey guys, welcome to my YouTube channel Janvi Vlog. মই জানবিয়ে মোৰ প্ৰথমটো ব্লগ চলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকৰ কি খবৰ? মোৰ ভালেই। মই বৰ্তমান শিৱসাগৰ বপুই পাওঁতে বহি আছো। লগৰ কিজনীৰ সৈতে মিক্সাৰ খাই। মই মিক্সাৰখিনি টুপুলা পাতি লৈছো ভিডিঅ' বনাবলৈ। ভিডিঅ' বনাম বুলি ভাবি থাকো, মানে কি বনাম একো ভাবি নাপাওঁ, সেইকাৰণে ভিডিঅ' বনোৱা নহয়। তাকে এতিয়া এনেই চেষ্টা অকণ কৰি চাইছো আৰু তথাপিও পিছলৈ চেষ্টা কৰিম ভাল ভাল ভিডিঅ' বনাবলৈ। ৰ'বক, শিৱসাগৰ পুখুৰীৰ পৰা কি ধুনীয়া বতাহ মাৰি আছে চাব দেই। হাইস্কুলৰ দিনৰে পৰা এই বতাহজাকৰ সৈতে মোৰ এটা মধুৰ সম্পৰ্ক আছে। শিৱদৌলটো কিমান ধুনীয়াকে জিলিকি আছে চাওকচোন। বহুত মানে বেছি শিল্পী অকণ সিফালে দেখাচোন। চেনাটো অকণো খাই লওঁ মই। এইটো শেষ কৰি লওঁ, খাই হৈ গ'ল আমাৰ পিছত দেখি। যিসকলে মোৰ ভিডিঅ'টো চাই আছে সেইসকলে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব প্লিজ। এতিয়া খাই বৈ হৈ গ'ল, কিন্তু কৰিম অকণো বহি লওঁ, ইমান গৰম উঠিছে। বস্তু এটা দেখাবলৈ লৈছো ৰ'ব। কেনেকুৱা লাগিছে বাৰু আমাৰ শিৱসাগৰ বৌদ্ধ বিহাৰ, শিৱসাগৰ বপুখুৰীৰ পৰা যিটো আছে ন, সেইটো ইমান ধুনীয়া গেটখনে বনাইছে। আমাৰ শিৱসাগৰ পুখুৰী পাৰৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য নহয়, বহুত বেছি ভাল লাগে। কোনে কোনে শিৱসাগৰ আহিছে জনাব। শিৱসাগৰবাসীসকলেতো চবেই দেখিছে, আমাৰ বাকীসকলে জনাব। আৰু কোন কোন অহা নাই শিৱসাগৰ এবাৰ আহিব লকডাউন খোলাৰ লগে লগে। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।